পৰিৱেশ মৃত্যুঞ্জয় মন্দিৰৰ। হেল্ল' গাইজ, গুড মৰ্ণিং। আজি আকৌ এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ। তো আজি যাম মৃত্যুঞ্জয় মন্দিৰ। গতিকে ভিডিঅ'টো চাওক সম্পূৰ্ণকৈ আৰু এনজয় কৰক। লেটছ গ'। এতিয়া ঘৰৰ পৰা ওলাইছোঁ আৰু তেল ভৰাব ৰখিছোঁ, তেলটো ভৰাই লওঁ, তাৰপিছত যাম এতিয়া মৃত্যুঞ্জয় মন্দিৰ। তো গৈ আছোঁ মোৰ দাদাৰ লগত। আজি ঠাণ্ডাটো বেছি অলপ, সেইকাৰণে ভালকৈ কাপোৰ পিন্ধি ধুনীয়াকৈ আৰু হেলমেট চেলমেট লগাই আহিছোঁ। ৰাস্তা মজা বনাই দিলে, আগতে ইমান এটা ভাল নাছিলে। বৰ্তমান ৰাস্তা বহুত উন্নত হৈছে আৰু খালি মিছাৰ অলপ ৰাস্তাটো বেয়া হৈ আছে। এতিয়া মিছা পাৰ হ'লোঁ, আমনি পাইছোঁ। আমনি অলপ পাছত পাম আৰু মৃত্যুঞ্জয় মন্দিৰ। ভাল লাগি আছে মনটো, যিহেতু মন্দিৰলৈ যাম। এখন হৈছে চামগুৰি থানা। বৰ্তমান পাইছোঁ মৃত্যুঞ্জয় মন্দিৰ যোৱা বাট। আমি সোমাই আহিলোঁ। এইটো মৃত্যুঞ্জয় মন্দিৰ যোৱা ৰাস্তা। আমি গৈ আছোঁ। এখন ধুনীয়া পথাৰ এখন আছে, চাই থাকক ভিডিঅ'টো। ৰেল লাইন এটা আছে, পাৰ হ'ব লাগে। তো পাৰ হ'লোঁ আৰু এতিয়া যোৱা ৰাস্তাত গৈ আছোঁ আৰু মৃত্যুঞ্জয় মন্দিৰলৈ। বৰ্তমান পাইছোঁহি আৰু মন্দিৰ। ইয়াত চাকি বাতি ল'বলৈ কাৰণে বহুতো মানুহে গাড়ী ৰখায় দোকানবোৰৰ পৰা। চ' আমি আগত ৰখাম বুলি ভাবিছোঁ আৰু স্কুটিখন, যিহেতু অলপ দূৰেই হয়, ইমান দূৰত নথওঁ আৰু। ভাল লাগিছে, বহুত দিনৰ পাছত আহিছোঁ। এতিয়া আমি থৈ লওঁ স্কুটিখন। হেলমেটটো থ'ব পাৰিম নে নাই? হেলমেটটো মোৰ দোকানতে থৈ যাম। অঁ, চাইকেলটো লাগিলে লৈ লওঁ। বৰ্তমান এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰ পাইছোঁহি। তো স্কুটি পাৰ্কিং কৰি আছোঁ। বক্সটো চাই থাকক ধুনীয়াকৈ। আমি চাকি জ্বলাবলৈ কিমান আনিব প্লেট? এইকেইটা 100 টকা, এইটো এইকেইটা 150 টকা। এনেকৈ দিওঁ বুলি ক'লে ইয়াত চাগে 3 গছ থাকিব, আপোনাৰ 200 টকা আহিব। এনেকৈ ল'লে আপোনাৰ 250 টকা পৰিব। এইটো কলৰ সৈতে ইয়াত 150 টকা। চাকি ল'বলৈ ৰখিছোঁ। এতিয়া আমি চাকি লৈ গৈ আছোঁ মন্দিৰলৈ, চাকি জ্বলাবলৈ। চাওক কি ধুনীয়া পৰিৱেশ মৃত্যুঞ্জয় মন্দিৰৰ। जय हो शंकरा आदिदेव शंकरा
ওলাইছোঁ আৰু ঘৰ যাবলৈ। মোৰ ব্লগটো চাই কেনেকুৱা পালে ক'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই।